এয়া মই বাহঁতৰ ঘৰৰ পৰা আহি আছোঁ ভিনদেউৰ লগত। ইমান পানী এয়া আমি সন্ধিয়াৰ চাহ খাব। হাই ফ্ৰেণ্ডছ, মই আহিলোঁ ঘৰত আজি আৰু এতিয়া আহিছোঁ ৰাতিৰ ভাত বনাবলৈ। তাৰপিছত আজি ৰাতি হ'ব মাংস। এয়া মায়ে মাংস ধুইছে। মাংস এয়া আমাৰ মায়ে মাংস ধুই আছে, গতিকে বেছি দেৰি নকৰোঁ। এতিয়া 8:30 হ'ল। মই অলপমান মোৰ যোগাৰ কৰিব লগা আছে, মই সেইখিনি কৰি লওঁ। চাই থাকক মোৰ লগত। হাই ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ। এতিয়া মই ভ্লগটো আৰম্ভ কৰিছোঁ 9টা বজাত আৰু চাই থাকক ভ্লগটো কি কৰোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ মোৰ ঘৰত। এইকেইদিন আপোনালোকে গম পায় মই মোৰ বাৰ ঘৰত আছিলোঁ, গতিকে আজি মই আহিলোঁ ঘৰত। গাইজ, আমাৰ মায়ে এয়া মাংসৰ টুকুৰাবোৰ সৰু কৰি আছে, মানে মাংস কাটি আছে আৰু পুৰা একেবাৰে। তামোল খাই লৈছে, কিন্তু তামোলে সন্মুখত থাকে। তামোল বহুত ভাল পায়, মানে তামোলটো আমাৰ মাৰ মেণ্ডেটৰী হয়। কৰি থাকা। হয়, মই ভাজি আছোঁ মাংস। এয়া মাংস ভাজি আছোঁ মই। তাৰপিছত ইপিনে মায়ে ভেন্দি কাটি আছিলে। এয়া ভেন্দি আৰু আলু মায়ে কাটি আছিলে। বাচন ধুই আছে এতিয়া। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আমাৰ ভাত হৈ গ'ল, এতিয়া আমি ভাত খাম। আজি মাংসৰ ৰেচিপিটো নিদিলোঁ, কাৰণ কিয় সেইটো তেনেকৈ চবেই বনাব জানে আৰু চিম্পুল ৰেচিপি হয়, সেইটো কাৰণে নিদিলোঁ। কিন্তু মই দিম বুলি ভাবিছোঁ। চিকেন এনেকৈ বেলেগ বেলেগ ষ্টাইলত বনাই পেলাই মই দিম আপোনালোকক ৰেচিপিটো। গতিকে আজি আৰু বিশেষ নেদেখাওঁ। গতিকে এতিয়া আমাৰ 10টা বাজিল, ভাত খোৱা টাইম হৈছে। গতিকে এতিয়া আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু বাই বাই, গুড নাইট।